সম্পূৰ্ণ স্পষ্টভাৱে উল্লেখ কৰিছোঁ সম্পূৰ্ণ ব্যক্তিগত আৰু বিশেষ কাৰণ আছে সেইবিলাক কাৰণত মই দলৰ সাধাৰণ সম্পাদক আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছোঁ দল আপুনি সম্পূৰ্ণভাৱে ত্যাগ কৰিলে সাধাৰণ সম্পাদক আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলে তেওঁ সম্পূৰ্ণ পদত্যাগ কৰা কি ভিতৰত কিবা কণ্ডল লাগিছিল নেকি আপোনালোকৰ ভিতৰত চলে একো কণ্ডল লগা নাই কণ্ডল নাই সম্পূৰ্ণ ব্যক্তিগত অলপ ৰাজনীতিৰ পৰা অকণমান দূৰত থাকি পেলাই নিৰিবিলিভাৱে থাকি কিছু চিন্তা চৰ্চা কৰিব বিচাৰিছোঁ কিবা নতুন দলৰ যোৱাৰ কিবা আশা আছে নেকি সেইটো এতিয়ালৈকে ভবা নাই আৰু মোৰ যিবিলাক শুভাকাংক্ষী আছে সেইবিলাকৰ লগত অলপ বহি আলোচনা কৰি মানে ভৱিষ্যত পৰিকল্পনাটো কি হ'ব এইটো ঠিক কৰিম কিমান বছৰ ধৰি আপুনি BPF দলৰ জড়িত আছিলে মই 2009ৰ পৰা আজিলৈকে 2009ৰ পৰা আছোঁ আজিলৈকে আছোঁ আপুনি যেতিয়া দলত যোগদান কৰিছে কি সম্পূৰ্ণ দলত মই ৰাইজৰ কামবোৰ কৰিম বুলিয়ে যোগদান কৰিছিলোঁ মোৰ বিশেষ কোনো কিবা নাছিলে মই কোনো তেনেকুৱা চৰ্ত নাছিল যে BPF দলত যোগদান কৰিলে মই এইটো বা তেনেকুৱা কৰিব লাগিব তেনেকুৱা ধৰণৰ কোনো চৰ্ত নাছিল মই জইন কৰিছোঁ যে ৰাইজৰ সেৱা কৰিম এটা ৰিজনেল ফ'ৰ্চ এই ৰিজনেল ফ'ৰ্চটোৰ লগত জড়িত হৈ পেলাই ৰাইজৰ কাম কৰিম তেনেকুৱা দৃষ্টিভংগীৰে যোগদান কৰিছিলোঁ আৰু যোগদান কৰাৰ সময়ছোৱাত সভাপতি আৰু পাৰ্টীয়ে মোক যথেষ্ট সহায় সহযোগিতা কৰিছে তাৰ কাৰণে মই তেওঁলোকৰ ওচৰতো কৃতজ্ঞ উচিত মৰ্যাদা আৰু সন্মান পাইছিল নে BPF-ত ৰাইজে আমাৰ দলীয় কৰ্মকৰ্তাসকলে আমাৰ সভাপতি ডাঙৰে মৰ্যাদাটো দিছে পাইছোঁ মই যিখিনি পাব লাগে সেইখিনি পাইছোঁ যদি UPPL দলৰ পৰা যদি আপোনাৰ দুৱাৰ খোলা থাকে তেতিয়াহ'লে তাত যাব নে নাযায় বুলি সেই কথাটো এতিয়াই ক'ব পৰা নাযায় যিবিলাক মোৰ ফলোৱাৰ্ছ আছে শুভাকাংক্ষী আছে অলপ তেওঁলোকৰ লগত আলোচনা কৰি পেলাই ঠিক কৰিম কাৰণ অকল মোৰ কথাই জড়িত হৈ থকা নাই ইয়াত আমাৰ কিছুমান মোৰ ফলোৱাৰ্ছৰ কথা আছে যিবিলাক মোৰ শুভাকাংক্ষী তেওঁলোকৰো কথা আছে গতিকে চবৰ লগত আলোচনা কৰি পেলাই আগন্তুক দিনটোত কি সিদ্ধান্ত লোৱা যায় এইটো ঠিক কৰিম এনেকৈ চিন্তা চৰ্চা কৰিছে আপুনি তেনেকৈ বিশেষ চিন্তা চৰ্চা কৰা নাই এতিয়া জাষ্ট মই আজি ৰিজাইন দিলোঁ পাৰ্টীৰ পৰা অলপ কুল ব্ৰেইনত কথাখিনি ভাবি চাওঁ আপুনিতো প্ৰাৰ্থিত্ব পাইছিল BPF-ৰ পৰা যোৱা নিৰ্বাচনত তাত কিবা যিহেতু পৰাজয় হোৱাটোতো সেইটো থাকেই জয় পৰাজয় ৰাজনীতি থাকেই আজি জয় হৈছোঁ অহাকালি পৰাজয় হ'ব পাৰোঁ আজি পৰাজয় হৈছোঁ অহাকালি জয় হ'ব পাৰোঁ জয় পৰাজয়ৰ ওপৰত দলীয় সফলতা বিফলতাটো নিৰ্ভৰ নকৰে এইটো দলৰ সফলতা বিফলতাৰ বেলেগ আৰু জয় পৰাজয় হোৱাটো বিফলতা ৰাজনীতি মানে নিৰ্বাচনটো সম্পূৰ্ণ অলপ সুকীয়া বস্তু মই আগতেও পাই আহিছোঁ ইয়াত মই খুব দলত লাগি থকাও মই হয়তো কিবা কাৰণত বেয়া পাই পেলাই মোৰ বিৰোধাচৰণ কৰিব পাৰে মোক ভোট নিদিব পাৰে সেই কথাটো